দুই এজনে কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন মানে খোৱা বোৱাই নেকি ভিডিঅ'টো সেইসকলৰ উদ্দেশ্যে এতিয়া প্ৰথম কথাটো হ'ল 4টা দিন কোনো পাৰিশ্ৰমিক নোলোৱাকৈ দিনে নিখাই ভকতক ৰান্ধি খুৱাম বুলি ভাবিবলৈ প্ৰতিগৰাকী ভকতৰ মনত সাহস থাকিব লাগিব আৰু আদৰ্শ থাকিব লাগিব যি সাহস আৰু আদৰ্শ এই সকল ভকতৰ মাজত আছে এইটো কেন্দ্ৰীয় ভঁৰাল ঘৰ ইয়াত কুইণ্টলে কুইণ্টলে মজুত ৰখা হৈছিল ৰঙালাও মিঠাতেল দালি আদি বিবিধ সামগ্ৰী যিবোৰ প্ৰতি সাজৰ বাবে প্ৰয়োজন হৈছিল প্ৰতি সাজত 70 কুইণ্টলতকৈ অধিক পাচলিৰ প্ৰয়োজন এয়া এখন জিলাই এখন আঞ্চলিক বা কেতিয়াবা কোনো ব্যক্তি বিশেষীয় ভকতলৈ আগবঢ়োৱা সামগ্ৰীৰ পৰিমাণ বহু দিনৰ পৰা পৰিকল্পনা কৰি ভকতে নিজে কৰা খেতিৰ পাচলি আনে ভকতক খুৱাবৰ বাবে এটা দীঘলীয়া পৰিকল্পনা থাকে জিলাখনে খেতি কৰে ধান খেতি কৰে সেই চাউলে আনি ভকতক খুওৱা হয় এয়া সমালোচনা কৰি থকা কেইগৰাকীৰ পকেটৰ টকা নহয় এয়া ভকতৰ নিজৰ খেতি নিজৰ ইচ্ছামতে ভকতে ভকতক